কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আপোনাৰ সবৰ চৰণত আমি সেৱা জনাইছোঁ। বসুদেৱসুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংসচনৰ দেৱী মৰ্দন দৈৱ কি হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পায়ে কৰো বন্দন তজু পায়ে কৰো বন্দন। কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আমি আজি চতুৰ্থ স্কন্ধত দক্ষ আৰু শিৱৰ বিৰোধ, দক্ষৰ বাজপেয় যজ্ঞলৈ দক্ষৰ কন্যা শিৱৰ পত্নী সতী পিতৃগৃহলৈ যোৱাৰ যি ইচ্ছা আৰু সেয়েহে তেওঁ যজ্ঞ উপলব্ধিৰ বাবে পিতৃগৃহলৈ যাবৰ বাবে তেওঁৰ পতি জগতগুৰু শংকৰৰ ওচৰত তেওঁ অনুমতি বিচাৰিছে। শংকৰে সেই সময়ত তেওঁৰ পত্নী সতীক বুজাব বিচাৰিছে যে ব্ৰহ্মসত্ৰত যি সময়ত শিৱৰ লগত দক্ষৰ বিৰোধ হৈছিল, যিহেতুকে দক্ষই শিৱ যে ভগৱান সেই বিষয়ে তেওঁ জ্ঞাত নহয়, সেই বিষয়ে তেওঁ বুজিব পৰা নাছিল আৰু সেয়েহে তেওঁ একমাত্ৰ জোঁৱাই বুলিয়েই শিৱৰ ওপৰত, শিৱ ভগৱানৰ ওপৰত তেওঁ এই বিৰোধ ভাৱ আহিছিল আৰু সেই বিৰোধ ভাৱ অহাৰ বাবেই তেওঁৰ ইয়াৰ পুতক তুলিবৰ বাবে যি সময়ত প্ৰজাপতি সমস্তৰ ভিতৰত তেওঁক শ্ৰেষ্ঠ প্ৰজাপতি নিৰ্বাচন কৰিছিল আৰু তেওঁ শ্ৰেষ্ঠ প্ৰজাপতি হৈয়েই তেওঁ বাজপেয় যজ্ঞ আয়োজন কৰিছিল, যি যজ্ঞলৈ সকলো দেৱ দেৱতা সকলোৱে আমন্ত্ৰিত হৈছিল। একমাত্ৰ তেওঁৰ জোঁৱাই, তেওঁৰ কন্যা সতী আৰু তেওঁৰ জোঁৱাই শিৱ সেই বাজপেয় যজ্ঞৰ বাবে নিমন্ত্ৰিত নহল। এয়াও দক্ষ হৈছে অহংকাৰৰ প্ৰতীক, শিৱ হৈছে জীৱ। শিৱ সি শব্দই বুজাইছে পাপ নাশক, অ শব্দই বুজাইছে মুক্তি প্ৰদায়ক, যিয়ে সমস্ত পাপ বিনাশ কৰি মুক্তি প্ৰদান কৰিব পাৰে সেইজন হ'ল শিৱ। এই ভগৱান শিৱক দক্ষ, এই অহংকাৰ ৰূপী দক্ষই ভগৱানক চিনি পোৱা নাই, যি কাৰণত বাজপেয় যজ্ঞ অনুষ্ঠিত কৰি তেওঁ একমাত্ৰ ভগৱান শিৱক নিমন্ত্ৰণ জনোৱা নাই।
আৰু যিহেতু ভকতকেই তেওঁ নিমন্ত্ৰণ জনোৱা নাই, গতিকে তেওঁৰ যজ্ঞ সম্পূৰ্ণ হ'ব কেনেকৈ? দক্ষ অহংকাৰৰ প্ৰতীক। তেওঁ অহংকাৰত মজি তেওঁ ভক্তকেই তেওঁ বাজপেয় যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাই। কিন্তু যিহেতুকে শংকৰক দক্ষই সেই বাজপেয় যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাই, নিজ কন্যা সতীয়ে পিতৃৰ গৃহৰ সেই যজ্ঞ তেওঁ উপভোগ কৰিবৰ বাবেই অনিমন্ত্ৰিতভাৱেই পিতৃগৃহলৈ যাব পাৰে বুলি তেওঁৰ স্বামীক পতিয়ন নিয়াব বিচাৰিছে। আৰু এই মুহূৰ্তত শিৱ শংকৰে সতীক কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই। আনকি শিৱই সতীক বুজাইছে, ব্ৰহ্মসত্ৰত দক্ষৰ লগত তেওঁ যে বিৰোধ হৈছিল, বিৰোধ ভাৱ একমাত্ৰ দক্ষৰহে, সেয়া শিৱ ভগৱানৰ নহয়। কিয়নো ভকতে ভকতক কেনে হিচাপে নমস্কাৰ জনাব লাগে, কেনেকৈ প্ৰণাম জনাব লাগে, সেই কথা শিৱই জানে। আৰু সেয়েহে তেওঁ দক্ষক অসন্মান কৰাৰ কথা যি দক্ষই ভাবি লৈছে, সেইটো যুগুত হোৱা নাই। তেওঁ দক্ষক সন্মান জনাইছে। এই বিষয়েও দক্ষ যে অহংকাৰৰ প্ৰতীক, দক্ষ যে তেওঁৰ ওপৰত ৰুষ্ট হৈ আছে, তেওঁৰ ওপৰত যে অসন্তুষ্ট হৈ আছে, এই কথা শিৱই তেওঁৰ পত্নী সতীক বুজাইছে। তথাপি পিতৃগৃহৰ এই যজ্ঞ, এই বাজপেয় মহান যজ্ঞলৈ তেওঁ অনিমন্ত্ৰিতভাৱে যাব বিচাৰিছে। হয় হিমতে সতী দেৱী স্বামীৰ চৰণ সেবী, বুলিলন্ত অনেক বচন, যতেক কহিলা মানে আছিলন্ত শুনি কাণে, তথাপি নভৈল তুষ্ট মন। স্বামীৰ চৰণত পৰি সতীয়ে তেওঁৰ পিতৃগৃহৰ যজ্ঞ উপভোগৰ বাবে যাবলৈ তেওঁ অনুমতি বিচাৰিছে। তথাপি শিৱই তেওঁক অনুমতি প্ৰদান দিয়াটো দূৰৰে কথা, তেওঁ এই পৰ্যন্ত সন্তুষ্টই হোৱা নাই। অহিবেলাত দক্ষ ঋষি ব্ৰহ্মা সভাত বহি, মহেশত আক্ষেপ কৰিলা, সেহি তিৰস্কাৰ ছয় শ্ৰৱণৰ কতুময়, সতী দেৱী হবে সুময়াইলা। ব্ৰহ্মসত্ৰত দক্ষৰ লগত তেওঁৰ কি বিৰোধ হৈছিল, ব্ৰহ্মাৰ সভাত এই সম্পৰ্কে শিৱই তেওঁৰ পত্নী সতীক সকলো কথা শুনাইছে। যি সময়ত সতীয়ে তেওঁৰ পিতৃগৃহলৈ বিনা অনুমতিত যাব খুজিছে। অহিতু বাক্যময় হৰে শংকৰৰ কলেৱৰ, ভেদি আছে পৰম সন্ধানে, সিদ্ধ মুনি বিদ্যাধৰ যত দেৱ নিৰন্তৰ, আনুসবাসদ বিদ্যমানে।
ব্ৰহ্মসত্ৰৰ সেই সভাত, সেই যজ্ঞত শিৱক যে অপমান কৰিছিল, সেই কথা শংকৰৰ হৃদয়ত এতিয়াও স্থাপিতই হৈ আছে। আৰু সেই সকলো কথা মুনি সমস্ত আৰু বিদ্যাধৰ সমস্ত, যত দেৱ সমস্ত সেই সভাত উপস্থিত আছিল, সকলোৰে সন্মুখতে শিৱক দক্ষ অপমান কৰিছিল। আৰু সেই সকলো কথা ইতিমধ্যে সতীয়ে যিহেতু বিনা অনুমতিত পিতৃগৃহলৈ যাব বিচাৰিছে, যাব খুজিছে, শংকৰে সকলো কথাই সতীক জনাইছে। অস্মৰীয়া দক্ষৰ সাপ হৃদিত লাগিল তাপ, যেন অগ্নি প্ৰচণ্ড বতাহে, আনো যত নিন্দাশয় সুমৰীয়া মহাশয়, বুলিলন্ত হাঁহিয়া শুনা সতী প্ৰাণ প্ৰিয়া, তুমি মোৰ নিজ জয়া, নাহি কিছু তোমাত অন্তৰ, যতেক কহিলা মানে তুমি মোৰ বিদ্যমানে, অনুহি মিছা সকলে সুন্দৰ, বুলিলা আমাক যিটো যজ্ঞক যাইবাক প্ৰতি অনাহুতে হুয় উচিত, অইহাৰ উত্তৰ আবে শুনা প্ৰাণেশ্বৰী হবে, কহু কৰি তোমাত বিদিত, সেয়ে বান্ধৱ মিত্ৰ নহি যেবে দুষ্ট চিত্ত, নকৰে ঐশ্বৰ্য অহংকাৰ, সুহৃদৰ দৰ্শনে যদি আনন্দিত মনে, উচিত কৰয় সৎকাৰ, তাকে সে সুহৃদ বুলি যদি নহে অভিমানী, আগুণত নকৰে দোষাৰোপ, যদি মদে নুহি অন্ধ নকৰে দেহত দম্ভ, সুহৃদত নথাক কোপ, তাহাৰ গৃহক যাইবে তাহাকে সে সুধি যাইব, বন্ধু বুলি তাকে আদৰিব, যাৰ অহংকাৰ ছয় শৰীৰত নিমিলয়, অনুবুলিলে তাক কি চলিব, যিটো দক্ষ প্ৰজাপতি তজু পিতৃ মন্দমতী, অনচাৰে আমাত ক্ৰোধ, মহামদে অন্ধ হুয়া ক্ৰোধে সদা শান্তনুই, আচৰিলা আমাত বিৰোধ, যদি বোলা মহাসতী মোৰ পিতা প্ৰজাপতি, বিদ্যাত পকুলত সম্পন্ন, নাচৰিব মহন্তত দ্ৰোহ ছয় অন্যায়ত, ব্ৰহ্মাৰ নন্দন
কহো হবে তোমাত নির্ণয় যত দেখা বিদ্যাশয় ভৈলে কিছু নিশি জয় পুৰুষ বিশেষ যিটো বিদ্যা তপব্ৰত কুলশীল কৰ্মযত নিপুণ শৰীৰ ধন ইটো সদ গুণশয় মহন্তৰ যদি হয় তেবে সে সাধয় প্ৰয়োজন কৰাৱে বিনয় নম্ৰ মিলাৱে উচিত ধৰ্ম উত্তমৰ হুৱে গুণ এহি যদি দুৰ্জনত হুৱে আহি উপগত জানায়া কতাহাৰ নিৰ্গুণ কুলশীল বিদ্যাধন দুৰ্জনক কৰে চন্ন নাশে আনুসকলে বিবেক মহা অহংকাৰে পাৱে মহন্তক ক্ৰোধে ধাৱে নমানে আপোন ব্যতিৰেক মহন্তৰ তেজস্বয় অন্ধ হুয়া নেদেখয় অসদা সাধু সবক নিন্দয় বোলে মই বিদ্যাৱন্ত কুলৱন্ত ধনৱন্ত কেহ মোৰ সমান নহয় এতেকে ই হব বন্ধু হবৰ গৃহ কহতি প্ৰাণান্তিক কদাপি নাযায়বা তাহাকে কুটুম্ব বুলি অনুবন্ধন কৰিবা ভালে চক্ষু মেলিয়া নচাইবা ইহব লোকৰ গৃহ প্ৰৱেশিলে কৰে দেখ চাহে আতিকতাকে নিৰেখি মনত আলোচি পাছে বোলে মুত কিবা মাগে সুহৃদত খানি নাপেখি তজু পিতা সেহি নয় জানো অতি দুৰাশয় যিটো দাগয় আমাৰ শ্বশুৰ মহন্তৰ উপকাৰী আতি বৰ অনাচাৰী এতেকে সম্বন্ধ ভৈল দূৰ যদি বোলা সুহৃদৰ তথাপি গৃহক যাইব ভাল মন্দ একোনি বিচাৰি আইহাৰ উত্তৰতে বে শুনি কফটিয়ে বে নবলি বাই হব সুন্দৰী কৃষ্ণ মহেশে এই পৰ্যন্ত
সঠিক যি বুজনি প্ৰদান কৰিছে যে অনিমন্ত্ৰিতভাৱে তোমাৰ সুহৃদ হ'লেও তুমি সেই গৃহত প্ৰৱেশ কৰিব নালাগে। এই পৰ্যন্ত সতীয়ে যিহেতু নিজৰ পিতৃগৃহলৈ যাবলৈ অনিমন্ত্ৰিতভাৱে হ'লেও যাবলৈ তেওঁ ৰাজি হৈছে, তেওঁ যাবই। এনে সময়ত মহেশ্বৰে তেওঁক শিৱৰ লগত যি বিৰোধ ঘটিছিল ব্ৰহ্মসত্ৰত, সেই বিৰোধৰ বিষয়েও কৈছে আৰু দক্ষৰ যি গুণ, সেই গুণৰ কথাও তেওঁ প্ৰশংসা কৰিছে। ইতিমধ্যে আমি প্ৰকাশ কৰিছোঁ যে দক্ষ হৈছে মহা অহংকাৰৰ প্ৰতীক। আমাৰ এই দেহটোৱেই হৈছে দক্ষ, অহংকাৰৰ প্ৰতীক। শিৱ হৈছে জীৱ, যিজনে সমস্ত পাপ বিনাশ কৰি মুক্তি প্ৰদান কৰিব পাৰে, তেওঁ হৈছে শিৱ। বাজপেয় যজ্ঞ একমাত্ৰ শিৱক অপমান কৰাৰ বাবেই দক্ষই বাজপেয় যজ্ঞ অনুষ্ঠিত কৰিছে, আৰু সেই কথাও মহেশৰ অবিদিত নহয়, মহেশে জানে। আৰু ভকতক তেওঁ নিমন্ত্ৰণ কৰা নাই, যি কাৰণত দক্ষৰ যজ্ঞ সম্পূৰ্ণ হৈ নুঠিব। ভক্ত অবিহনে, ভকত অবিহনে যজ্ঞ সম্পন্ন হোৱাটো সম্ভৱ নহয়। যিহেতু পিতৃগৃহলৈ তেওঁ যাবই, এই মুহূৰ্তত শিৱই মহেশ্বৰে পাৰ্বতীক যি জ্ঞান দিছে তেওঁ এই পৰ্যন্ত মানি লোৱা নাই। আমি পিছৰ পৰ্যায়ত সতীয়েনো কেনেকৈ তেওঁৰ গৃহত গৈ প্ৰৱেশ কৰিছিল আৰু তেওঁনো কি হৈছিল, আমি এই সম্পৰ্কে পিছৰ পৰ্যালোচনাত আমি আগবঢ়াম। আমি আজিৰ এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত মোৰ গতি সাধিবে উচিত।